হেল্ল' এভৰিৱান, মোৰ ফালৰ পৰা নতুন বছৰৰ সকলোকে শুভেচ্ছা থাকিল। আৰু নতুন বছৰ বুলি ঘৰৰ মানুহক কিনো খুৱাম, আজি বোলো টেঙামৰা গুটি দি জেলিকে বনাই খুৱাওঁ। আহকচোন জেলি বনাওঁ। আৰু বহুত সহজ পদ্ধতিৰে বনাইছোঁ দেই। গৰম পানীখিনি গৰম হ'ব দি তাত মই টেঙামৰা গুটিখিনি দি গেছটো কম পৰিমাণে দি বস্তুটো সিজাই লৈছোঁ। তাৰপিছত এটা নদীয়াত মই কাঢ়ি লৈছোঁ। কাঢ়ি লোৱাৰ পিছত ৰসখিনি ভালকৈ উলিয়াই লৈছোঁ দেই। আৰু উলিয়াই লৈ পেলাই এটা কাপত কেইকাপ ৰস হ'ল মই হিচাপ কৰি লৈছোঁ, যাতে চেনিটো দিবলৈ মোৰ অলপ সহজ হয়। এইফালে আকৌ কেৰাহীত দিছোঁ, গেছটো কম পৰিমাণে দিছোঁ দেই। আৰু ফেনখিনি কাঢ়ি দিছোঁ, কাৰণ ফেনখিনি থাকিলে বেয়া হ'ব ন। আৰু সেইটো কাপেৰে মই আকৌ চেনি হিচাপ কৰি দিছোঁ। তাতে ভিনেগাৰো দিছোঁ 2 চামুচ। এইফালে নিমখ অকণ দিছোঁ আৰু আকৌ উতলাইছোঁ কম পৰিমাণে। তাৰপিছত উতলাই ফাইনেলি হৈ গ'ল মোৰ জেলি কমপ্লিট। আৰু এইফালে মই ফ্ৰিজত থৈছোঁ, যিহেতু গৰমে গৰমে ভৰাইছিলোঁ। তো গাইজ, আগতে বনাই পোৱা নাছিলোঁ ন, সেয়ে ভয়ো লাগিছিলে। কিন্তু আজি আকৌ ফাৰ্ষ্ট বনাইছোঁ কাৰণে কিবা এটা ভালো লাগিছে। তো ভিডিঅ'টো আজি